মই মাটি যে বিক্রি কৰিছে তাতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্রি কৰিছে মই এই গুৱাহাটীটো এইটো আপোনালোকে হিচাপ লৈছে এইটো দি তেল ভৰাই আছো মই মাটি যে বিক্রি কৰিছে তাতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্রি কৰিছে মই এই গুৱাহাটীটো এইটো আপোনালোকে হিচাপ লৈছে এইটো দি তেল ভৰাই আছো মই লয়া না লমটো কি হেমন্ত সৰ্বানন্দপুৰাও ল'ব মোদীপুৰাও ল'ব ভালেই ল'ম মই মাটি কিমান বিক্ৰী কৰি আছে 4.5 বিঘামান হ'ব 22 কোটি বিৰাট দাম প্ৰাৰ্থী অভাৱ হৈছে নেকি যাৰ বিনিময়ত আচলতে এমএলএ বিলাকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী অভাৱ হৈছে পাৰ্টি অভাৱ হৈছে নাই এটা চাকৰি কালি আপুনি কৈছে যে গণেশ কছাৰী ইএম হ'ব তো ডেপুটি চিফ কোন হ'ব আপুনি চিফ হ'লে ঠিক কৰিম পাৰ্টিয়ে ঠিক কৰিব ডেপুটি চিফ কোনে হ'ব পাৰ্টিয়ে ঠিক কৰিব স্যার আপোনালোকৰ যেটো লক্ষ্য আৰু উদ্দেশ্য লক্ষ্য আৰু একো কোৱা নাই কিন্তু নিত্য গীতেৰে মানে সভাখন শেষ কৰাৰ কথা বাৰে বাৰে এইটো অলপ আগতে সুধিছে তো আমি যেটো চৰকাৰ বনাব সেই কাৰণে আমি ফুৰ্তি কৰি আছে এতিয়া পৰাই বাস আৰু উদ্দেশ্য কি একো কোৱা নাই লক্ষ্য উদ্দেশ্য কি কৰিব কি নকৰিব মই কোৱা নাই নেকি 100 কোটি মই কেনেকৈ ইউজ কৰিম 40 কোটি কেনেকৈ ইউজ কৰিম মই সুধিছে তো হয় ৰাস্তা পাইছে দলং বনাইছে ৰাস্তা বনাইছে আমিও দেখিছোঁ হয় ভাল হৈছে কিন্তু মই ব্যক্তিগত কি পাইছে প্ৰশ্ন ইয়াতে এই কাৰণে এটুকে লক্ষ্য কৰি আমি কাম কৰিব গৈ আছোঁ স্যার আপোনাৰ উৰাজাহাজ টোটাল কিমান আমাৰ উৰাজাহাজ আমাৰ দিবই পৰা নাই ভাড়া আৰু সুধি থাকে মিছা কথা কৈছে তেখেতৰ পইচা আছে এনে মিছা কথা কৈছে ড্ৰাইভাৰক সুধকচোন মই পইচা দিব পাৰিছে নেকি ভাড়া ভৰাব কোনে পইচা দিছে তেল ভৰাব পইচাটো দিছে পাইছে কোনে দিছে মই মাটি যে বিক্রি কৰিছে তাতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্রি কৰিছে মই এই গুৱাহাটীটো এইটো আপোনালোকে হিচাপ লৈছে এইটো দি তেল ভৰাই আছো মই লয়া না লমটো কি হেমন্ত সৰ্বানন্দপুৰাও ল'ব মোদীপুৰাও ল'ব ভালেই ল'ম মই মাটি কিমান বিক্ৰী কৰি আছে 4.5 বিঘামান হ'ব 22 কোটি বিৰাট দাম প্ৰাৰ্থী অভাৱ হৈছে নেকি যাৰ বিনিময়ত আচলতে এমএলএ বিলাকক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী অভাৱ হৈছে পাৰ্টি অভাৱ হৈছে নাই এতিয়া ইহঁতৰ লিডাৰটো চন্দন আৰু খাম্পা বিপিএফ দল হিচাপে হয়তো এবাৰো জিকা নাই একবাৰ হয় ইণ্ডিপেণ্ডেণ্ট মনসিং ব্ৰহ্মই জিকিছে দুবাৰে হ'ল সি দল হিচাপে এবাৰো জিকা নাছিলে যোৱা 4টা টাৰ্মছত কিন্তু এইবাৰ আমি বিপিএফ দল হিচাপে ধীৰা সমষ্টিত জিকাটো আমি মানে একদম খাটাং চিয়ৰ বুলি আমি ধৰিব পাৰোঁ যিহেতু ধীৰা সমষ্টি মিটিং কৰা সময়ত ইমানবাৰ মই মিটিং কৰিছোঁ আগৰ দিনত এনেকুৱা মই পাব্লিক গেদাৰিং পোৱা নাছিলোঁ আৰু আজি সকলো জাতিয়ে আহিছে ইয়াত আদিবাসী আছে অসমীয়া আছে আৰু মুছলিম আছে বড়ো আছে গোৰ্খা আছে আৰু নাথ যোগী এনেকুৱা গাৰো ৰাভা সকলো জাতিয়ে ইয়াত উপস্থিত আছে তো আমি ইয়াৰ পৰা ধৰিব পাৰোঁ যে সকলো জাতিয়ে আমাৰ বিপিএফক ভাল পায় আৰু সকলো শ্ৰেণীৰ মানুহে আমাৰ দলত মানে ভোট দি পেলাই জয়যুক্ত কৰিব বুলি আমি আজিৰ দিনত ক'ব পাৰোঁ জিএছপি আছিল দুবাৰ ৰাইজক সুধিছে টৰ্চ লাইটত ভোট দিছিল আগতে এইবাৰ কি সুধিব লাগিব না আপোনালোকৰ লগত একত্ৰিত কথাও আছিল নাই আগৰ দিনৰ কথাটো সোধাটো কি বেয়া আপোনালোকে আগত টৰ্চ লাইটত দিছিল না সেইটোৱে সুধিছোঁ মই এতিয়া কিন্তু টৰ্চ লাইট নহয় বোলে চব নাঙল এইটোৱে কনফাৰ্ম কৰি লৈছোঁ মই সুধি পেলাই কথা এইটোৱে আপুনি উন্নয়নৰ আত্মসহায়ক গোটক কিবা দিব আত্মসহায়ক গোট চবকে দিব এই বছৰত 40 কোটিটো 6 মাহৰ ভিতৰত শেষ কৰিব লাগে আৰু 100 কোটিটো আমি 6 মাহৰ ভিতৰত শেষ কৰিব লাগে 50 কোটি আমাৰ গৰীব দুখীয়াসকলৰ কাৰণে যেটো IBS দিব সেইটো 6 মাহৰ ভিতৰত শেষ কৰিব লাগে মাৰ্চ মাহত আগতে আমি শেষ কৰিব লাগে এইবিলাক পইচা সেইকাৰণে বহুত শৰ্ট সময়টো মতে যিমান পাৰে আমি এইবিলাক এইখিনি পইচা যিখিনি পইচাটো আমি এই 25-26ত ধৰি লৈছে তো এইটো আমি সময়মতে যাতে শেষ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিম মুঠতে আমাৰ চৰকাৰ
ছেপ্টেম্বৰ লাষ্টৰ পৰা হ'ব। আচ্ছা ছাৰ, এই অঞ্জলি দৈমাৰী ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে, কিবা প্ৰত্যাহ্বান হ'ব নেকি? এই অঞ্জলি দৈমাৰীক সুধিলেহে গম পাব। মই আমাৰতো BPF দল, মইতো বেলেগ দলৰ কি ক'ম। ক্ষতি হ'ব নেকি আপোনালোকৰ কিবা? নাই নাই নাই, ক্ষতি নকৰে। আমাক কোনো দলে ক্ষতি কৰিব নোৱাৰে, না কংগ্ৰেছ না BJP না মুঠতে UPPLটো আজি আপোনালোকে চাওক। UPPLে আজি মানে কেণ্ডিডেট সেইদিনা 18জন ডিক্লেয়াৰ দিছে। প্ৰমোদ বড়ো নিজৰ সমষ্টিটোত আজিলৈকে ঠিক কৰিব পৰা নাই। চাওক কেতিয়া দিব এতিয়া তালিকাটো? ছেকেণ্ড লিষ্টটো আহিব, ডেট খোৱা নাযায় না, ক'লে বিৰাট হাংগামা হয়। সেইকাৰণে আমি আৰামত দিম। কিন্তু প্ৰমোদ বড়োৱে কৈছে আপোনাৰ মিছন ভিজন নাই। সেই মই এইবিলাক বুজি নাপায়, প্ৰমোদ বড়োৰ নিচিনা খেলা মেলা দি পেলাই মই টাইম পাছ কৰা মানুহ নহয়। আমি কাম কৰিম। কিন্তু BPFৰ মিটিঙত নাচ গানে বেছিকৈ দেখুওৱা বুলি কৈছে। আমাৰতো ফূৰ্তি কৰিব লাগিব, যিহেতু আমি চৰকাৰ গঠন কৰিবই। এইটোতো ফূৰ্তি নকৰিলে কেনেকৈ হ'ব? আগতো কৰিছে, এইবাৰো কৰিব। ছাৰ, প্ৰমোদ বড়োৱে যি তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ যি চাকৰি দিছিলে অলপ বিসংগতি আহিছে।